জয় আই অসম, জয় আই অসম, অসম গণ পৰিষদ জিন্দাবাদ। বৃহস্পতিবাৰে ২০ সহস্ৰাধিক অগপ কৰ্মীয়ে এনেদৰেই কপালে খানাপাৰা। সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি প্ৰদৰ্শন অগপৰ। পঞ্চায়ত নিৰ্বাচনৰ ৰণদুন্দুভি বজাই অগপই পুনৰবাৰ স্পষ্ট কৰি দিলে পঞ্চায়ত নিৰ্বাচন অকলেই খেলিব অসম গণ পৰিষদ দলে। দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমবেত অগপ কৰ্মীসকলক নিৰ্ভয় প্ৰদান কৰি কয়, অগপ শক্তিহীন হোৱা নাই। আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব। অসম গণ পৰিষদ দল এতিয়াও শক্তিহীন হোৱা নাই আৰু আজিৰ এই সমাৱেশে পুনৰ প্ৰমাণ কৰিলে যে অসম গণ পৰিষদ দল এতিয়াও শক্তিশালী হৈ আছে। অসম গণ পৰিষদ দলৰ ভৰিৰ মাটি এতিয়াও আছে। বুথ পৰ্যায়ৰ কৰ্মী সন্মিলনত অংশগ্ৰহণ কৰিলে দলটোৰ শীৰ্ষ নেতৃবৃন্দই। বৃহস্পতিবাৰে অগপই এক প্ৰকাৰ নকৈ প্ৰাণ পাই উঠিল। চৰকাৰৰ অংশীদাৰ হৈ থাকিলেও অগপই কোনো কথাতে আপোচ কৰা নাই। অসম চুক্তিক যিকোনো প্ৰকাৰে কাৰ্যকৰী কৰাৰ দৃঢ় সংকল্প অগপ নেতৃত্বৰ। হিন্দু বাংলাদেশী বিধায়কৰ বিৰোধিতা কৰি দলৰ সভাপতি অতুল বৰাই কয়, মন্ত্ৰিত্বৰ লালসাত এই ক্ষেত্ৰত আপোচ কৰাৰ প্ৰশ্নই নুঠে। অগপই কোনো কাৰণতে এই বিষয়ত আপোচ নকৰে। অসম গণ পৰিষদ দলে কোনো কাৰণতে এই বিষয়ত আপোচ নকৰে। কোনোবাই ভাবিব পাৰে যে চৰকাৰত আছে আপোচ কৰিব নেকি, মন্ত্ৰীৰ লালচাত আপোচ কৰিব নেকি, ক্ষমতাৰ অংশীদাৰ হোৱাৰ স্বাৰ্থত আপোচ কৰি থাকিব নেকি? নহ'ব। এই কথা অতি স্পষ্ট। কোনো কাৰণতে অসম গণ পৰিষদ দলে এই ক্ষেত্ৰত আপোচ নকৰে। আমি চৰকাৰৰ অংশীদাৰ হৈ আছো, কিন্তু চৰকাৰৰ অংশীদাৰ হৈ থাকিলেও 1% কোনো কথাত কেতিয়াও দলে কোনো কথাত আপোচ কৰা নাই। যিদিনা মিত্ৰতা কৰিছিলোঁ, যিদিনা আমি মিত্ৰতাৰ সময়ত যি কথা ৰাখিছিলোঁ, সেই কথা আজিও সমানে ৰাখি আছো। খানাপাৰাৰ এই খেলপথাৰৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অতুল বৰাৰ আহ্বান। বিদেশীক স্বদেশী কৰাৰ আত্মঘাতী কচৰত বন্ধ কৰক কেন্দ্ৰীয় চৰকাৰে। আজি আপোনালোকক সাক্ষী কৰি এই খানাপাৰা ফিল্ডৰ পৰাই মই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছো যে অসমৰ ওপৰত লাখ লাখ অবৈধ হিন্দু বাংলাদেশী নাগৰিকৰ বোজা জাপি দিয়াৰ সৰ্বনখীয়া প্ৰক্ৰিয়াটো অতি সোনকালে বাতিল কৰক। বিদেশীক স্বদেশী কৰাৰ আত্মঘাতী কচৰত চিৰদিনৰ বাবে বন্ধ কৰি অসমৰ জনগণৰ পক্ষত থিয় হওক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰ। অসমৰ ভৱিষ্যতৰ বাবে মহাশক্তিৰ ৰূপ ধাৰণ কৰিবলৈ সকলোকে আহ্বান জনালে অগপ নেতৃত্বই। সন্মিলনত উপস্থিত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটোৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তই জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ অগপৰ কৰ্মীসকলক আহ্বান জনায়। দলৰ আন এজন জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে কয়, আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰিবলৈ অগপক গণভিত্তিত থকা দল। বৃহস্পতিবাৰৰ সন্মিলনে নৱজীৱন দিব অগপক। আজি আপোনালোক আগবাঢ়ি আহিব লাগিব অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে, আৰু ইয়াক ৰক্ষা কৰিব পাৰিব কেৱল অসম গণ পৰিষদ দলেহে। অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনত আপোনালোকৰ নিশ্চয় মনত পৰিব, পিছফালে ঘূৰি চালে যে ক'তো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাছিল। কিন্তু কংগ্ৰেছ যেতিয়াই ক্ষমতালৈ আহিছে তেতিয়াই কোকৰাঝাৰ বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে। অসম গণ পৰিষদে আজি এটা শক্তিশালী স্থিতি জনভিত্তি থকা দল, সৰু সুৰা দল নহয়। আজি আপোনালোকে হাজাৰ বিজাৰ মানুহক প্ৰতিনিধিত্ব কৰি আহিছে। এইখিনি কৰ্মীয়ে আজি এক নৱজীৱন দিব। আজি দলৰ সকলো স্তৰকে এক প্ৰেৰণা দিব। আপোনালোকেও প্ৰেৰণা লৈ উভতি গৈ এই নিৰ্বাচনৰ সন্মুখত এক প্ৰত্যাহ্বান হিচাপে ল'ব। উল্লেখ্য যে সমাগত পঞ্চায়ত নিৰ্বাচনত সৰ্বাধিক আসন লৈ জয়ী হোৱাৰ সংকল্পৰে অগপৰ কৰ্মীসকল সমবেত হয় এই সন্মিলনত। অসমৰ স্বাৰ্থ আঞ্চলিকতাবাদৰ ধ্বজাৰ তলত সুৰক্ষিত এই বাৰ্তাৰে অগপৰ লক্ষ্য 2021 চন। কেমেৰা পাৰ্চন উপমন্যু ৰাভা আৰু প্ৰদীপ দাসৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।